নমস্কাৰ জুনুস্কাৰ বেকিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ আগত মানে কেইটামান কুৱেশ্যনৰ এনচাৰ লৈ আহিছোঁ আৰু বহুতে কমেণ্ট কৰি থাকে মানে কমেণ্টবিলাকো মই দি যাওঁ বাৰু এটা মানে এজনী কমেণ্ট কৰিছিলে ক্ৰীমটো কি দিলে ভাল হয় বুলি মোক কৈছিলে আৰু ক্ৰীমটো মই দিওঁ দিলাই ক্ৰীম আৰু কেতিয়াবা মানে দোকানত যদি দিলাই ক্ৰীম নাপায় তেতিয়া মই স্ন' ক্ৰীম ব্যৱহাৰ কৰোঁ বা যি ক্ৰীম থাকে আৰু তাৰে যিকোনো এটা লৈ আহোঁ কিন্তু মানে সেইকেইটা ক্ৰীমতকৈ মই বেছিকৈ ভাল পাওঁ দিলাই ক্ৰীম আৰু আপোনালোকে দিলাই ক্ৰীম ব্যৱহাৰ কৰিব পাৰে সেইটো বহুত ভাল ক্ৰীম মই বহুত মানে যেতিয়াৰ পৰা কেক বনাইছোঁ বেছিভাগ মই সেইটোৱে ব্যৱহাৰ কৰিছোঁ মাজতে স্ন' ব্যৱহাৰ কৰিলোঁ কিন্তু সেইটো স্ন' অলপমান মানে কিবা বেলেগ ধৰণৰ সেইকাৰণে মানে নবনাওঁ মানে স্প্ৰিংকুল মানে অলপ বেছি হয় মানে পটকৈ মানে বস্তুটো হাৱা লাগে সেইকাৰণে আৰু সেয়া কৈ দিলে আৰু আপোনালোকক আৰু এজনীয়ে কৈছে ফণ্ডেণ্টৰ বিষয়ে ফণ্ডেণ্টৰ ভিডিঅ' মই মানে বেছি বনোৱা নাই দুটা লেয়াৰ আপোনালোকে দেখা পাইছে মই মিকি মাউচ কেক বুলি আছিলে সেইটো মই ফণ্ডেণ্টেৰে বনোৱা আছিল কিন্তু মই বহুত ফণ্ডেণ্ট মানে ব্যৱহাৰ কৰি আজিলৈ বনোৱা নাই আছে ফণ্ডেণ্ট কিন্তু মানে তেনেকুৱা কেকৰ অৰ্ডাৰ অহা নাই কিন্তু যদি পাৰোঁ মই কেতিয়াবা মই ফণ্ডেণ্টৰ মানে ভিডিঅ' লৈ আহিম কিন্তু ফণ্ডেণ্টটো মই জানো মানে ফণ্ডেণ্টটো মানে ফ্ৰিজত থ'ব নালাগে আৰু ফণ্ডেণ্টটো যিহেতু চেনিৰে মানে এনেকুৱা কিবা বস্তুৰে বনোৱা হয় গৰমত বস্তুৰে মানে বেছিভাগ ফ্ৰিজত থ'ব নালাগে ফ্ৰিজত নোথোৱাকৈ ফণ্ডেণ্টটো ব্যৱহাৰ কৰিব লাগে আৰু ফণ্ডেণ্টটো মানে কেকত দি উঠি কেকটো ফ্ৰিজত নথ'ব নহ'লে ফণ্ডেণ্টটো গোটেই গলি যাব বুজি পাইছেনে ফণ্ডেণ্টটো গোটেই গলি যাব সেইকাৰণে আপোনালোকে ফণ্ডেণ্টটো যেতিয়া মানে কেকটো ডেলিভাৰী কৰিব সেই তেতিয়া ডেলিভাৰী কৰাৰ সময়ত মানে হেৰিটো কৰিব ফণ্ডেণ্টটো বনাই কিনে ডিজাইনটো তাতে দি দিব আৰু অলপতে মই অটিজিৰ কথা কৈছিলোঁ অটিজিটোৰ মই দুটা বস্তু ক'ব পাহৰি গৈছিলোঁ অটিজিটো কোনটো কোম্পানীৰ হয় বহুতে সুধিছে অটিজিৰ কেকৰ ভিডিঅ'টো অটিজিৰ ভিডিঅ'টো দিয়াৰ লগে লগে আপোনালোকে কমেণ্ট কৰিছিলে অটিজিটো মানে কোন কোম্পানীৰ হয় মোৰ অটিজিটো হৈছে গ্লেণ্ড কোম্পানীৰ আপোনালোকে জানে গ্লেণ্ড কোম্পানী আৰু মোৰ যিটো হেণ্ড মিক্সাৰ আছিলে সেইটো মোৰ গ্লেণ্ড কোম্পানীৰে আছিলে কিন্তু অটিজিটো মোৰ গ্লেণ্ড কোম্পানী আৰু তাতে মোৰ অফলাইনত আনিছিলোঁ অনলাইনত মই সেইবিলাক বস্তু কিনি পোৱা নাই যিহেতু বহুত মানে হেভি বস্তু হয় সেইকাৰণে মই অনলাইনত কিনা নাই অফলাইনত কিনিছোঁ আৰু মোৰ সেইটো লৈছিলে 7,000 টকা 7,000 কিবাখিনি লৈছিল কিজানি কিন্তু 7,000 মানতে লৈছিলে আৰু বস্তুটো 30 লিটাৰ আছিলে তো সেইখিনি আৰু এটা কুৱেশ্যন কৰিছিলে প্ৰিমিক্সৰ কথা প্ৰিমিক্সটো মই প্ৰিমিক্সেৰে কেক বনাওঁ নে কণীৰে বনাওঁ সুধি আছে তেওঁ জানে কিন্তু প্ৰিমিক্সত কণী নিদিয়ে বুলি কিন্তু তেওঁ কৈছে কি প্ৰিমিক্সটো মই কণী ব্যৱহাৰ কৰি বনাইছোঁ নেকি কিন্তু প্ৰিমিক্সত কোনো ধৰণৰ কণী ব্যৱহাৰ নাথাকে প্ৰিমিক্সটো একদম ময়দা চেনি আকৌ মানে এইটো কি বুলি কয় মিল্ক পাউডাৰ এইবিলাকেৰে বনোৱা বস্তু কিন্তু কণীৰে বেলেগকৈ বনাব লাগে কণীৰে বনালে কণী বেকিং পাউডাৰ বেকিং চ'ডা আকৌ ভেনিলা তাৰপিছত ময়দা চেনি এইবিলাক ব্যৱহাৰ কৰি কিনে কণীৰে বনোৱা হয় কিন্তু মই কেতিয়াবাহে কণীৰে বনাওঁ মানে কেতিয়াবা প্ৰিমিক্সটো নাথাকিলে হঠাতে অৰ্ডাৰটো যদি আহে তেতিয়া মই কণীৰে বনাই দিওঁ কিন্তু মই কণীৰে নবনাওঁ মানে বহুত দিনৰ পৰা মই প্ৰিমিক্সেৰে বস্তুটো বনাই আছোঁ আৰু প্ৰিমিক্সেৰে মই বহুত ভাল পাওঁ আৰু প্ৰিমিক্সেৰে মানে বনালে মানে বহুত টাইমো নালাগে পটকৈ মানে বস্তুটো গুলি পানী অলপমান দি আৰু অইল অলপমান দি কিনে বস্তুটো বনালেই হ'ল কিন্তু মই সেইটোত মানে বহুত সহজ পাইছোঁ কণীতকৈ আৰু মোৰ যিহেতু হেণ্ড মিক্সাৰডাল মানে 250 ৱেটৰ হয় সেইকাৰণে মানে মই মানে সেইটো নবনাওঁ আগতে বনাইছিলোঁ বেছিকৈ জানা নাছিলোঁ কাৰণে কিন্তু এতিয়া যিখিনি জানিছোঁ সেইদিনাৰ পৰা মানে মই প্ৰিমিক্সটো ব্যৱহাৰ কৰিছোঁ প্ৰিমিক্সেৰে মই বহুত ভাল ৰিজাল্ট পাইছোঁ সেইকাৰণে আপোনালোকে পাৰিলে প্ৰিমিক্সটোৱে ব্যৱহাৰ কৰিব কণীৰে কেতিয়াবা বনাব কণীৰেও বনাই বহুতখিনিয়ে ভাল লাগে ময়ো কণীৰে বনাইছিলোঁ মই গাখীৰ চাখীৰ ব্যৱহাৰ কৰিছিলোঁ কাৰণে মোৰ সোৱাদটো ভাল লাগে কিন্তু তথাপিতো মই কেতিয়াবা বনাম বাৰু কণীৰে আপোনালোকে কৈ থাকে মানে সময় নাপাওঁ যে মেইনকৈ সেইকাৰণে মানে সময় নাপাওঁ মই ঘৰত অকল কেকটোৱে নবনাই কেকৰ বনোৱাখিনি সময় মই কেক বনাওঁ আৰু নোহোৱাখিনিৰ পৰা মোৰ টিউচন থাকে কিবা কিবি মানে বহুত তাতে ব্যস্ত হৈ থাকিব লগা হয় সেইকাৰণে মানে মই এক্সট্ৰাকৈ মানে বস্তু বনাই আপোনালোকক দেখুৱাব সময় নাপাওঁ আৰু মই যেতিয়া সময় পাওঁ তেতিয়াই আপোনালোকক দেখাওৱে বাৰু এতিয়া আজি বৰষুণ বতৰ বেলেগ কাম নাই সেইকাৰণে ভাবিলোঁ আপোনালোকক মই কমেণ্টৰ কেইটামান মই ৰিপ্লাই দিওঁ আৰু কেকৰ ভিডিঅ' আহি আছে মই আপোনালোকৰ নেক্সট ভিডিঅ'ত দিম মই কেকৰ ভিডিঅ'টো গতিকে আপোনালোকে চাই যাব গতিকে আপোনালোকৰ আৰু কিবা যদি কুৱেশ্যন থাকে আপোনালোকে কুৱেশ্যন কৰিব কমেণ্ট কৰিব তো আপোনালোকক মই যিমান পাৰোঁ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিঅ'টো আৰু এইখিনি আছিল কেনে পালে কমেণ্ট কৰিব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গতিকে আৰু আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিবচোন যাতে বহুতে পাওক আৰু মোৰ ডিজাইনবিলাক আৰু মানে এনেকৈ মানে
ছাপোৰ্ট কৰি থাকিলে বহুত ভাল লাগে। তো আপোনালোকেও চাই যাব। গতিকে আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল। নেক্সট ভিডিঅ' লগ পোৱাৰ হয়। আজিৰ কাৰণে বাই বাই।